हेलो बंधुकल केने आछे खबर मोर खबर एकदम मज्जा আৰু বন্ধুসকল আজি এঠাইলৈ আহিছোঁ য'ত আমাৰ বংশাৱলী পাতিছে য'ত মানে আমাৰ ধাদুমিয়া বংশৰ বংশাৱলী পাতিছে আৰু বংশটোৰ যিটো পৰিচয় মান মৰ্যাদা ধৰি ৰাখিবৰ কাৰণে চিনাকি পৰিচয় ধৰি ৰাখিবৰ কাৰণে আজি বংশাৱলী পাতিছে আৰু ইয়াৰ লগতে ফাংচনটো অলৰেডি হৈ গৈছে চাগে আমাৰ অহা দেৰি হ'ল ফাংচন চাব নাপাম কিন্তু এতিয়া খোৱাৰ ব্যৱস্থাটো হৈ আছে আৰু বাকীবিলাক মিটিং আলোচনা হৈ আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব কি খোৱা খাবলৈ পাওঁ একচুৱেলি কি দেখিম ভিডিঅ'টো শেষলৈকে চাব ফাইনেলি আহি পালোঁ আমাৰ ধাদুমিয়াল যিখিনি মানে ধাদুমিয়া উপাধি লিখে সিহঁতৰ আজি বংশাৱলী পাতিছে আচলতে মই নিজে ধাদুমিয়া লিখোঁ ST পৰা চিডুল ট্ৰাইব মানে অনুসূচিত জনজাতি আমি আৰু নিজৰ বংশটো ধৰি ৰাখিবৰ কাৰণে নিজৰ চিনাকি পৰিচয়টো ধৰি ৰাখিবৰ কাৰণে আজি বংশাৱলী পাতিছে ইয়াত ধাদুমিয়াল বংশাৱলী বুলি ইয়াত ভাত খোৱাটো দিছে ইয়াত খোৱা বোৱাৰ এটা আয়োজন কৰিছে তাৰপিছত এইফালে মণ্ডপটো দিছে এফালে মিটিং হৈ আছে এতিয়া তো ইয়াত খোৱা বোৱা বনাই আছে হেল্ল' বন্ধুসকল এয়া দেখিছে নহয় এয়া ক্ৰিং বল গাহৰি মাংস আৰু 4টা গাহৰি জিন্দা থৈ দিছে কাৰণ 5টা আনিছিলে চাগে মানে শুনিছোঁ 5টা গাহৰি আনিছে তাৰ এটা কটা গ'ল আৰু কটাটো খাই আছে আৰু এফালে ভাত বনাই আছে ভাত ইমানকৈ বনাইছে নে ভাত বাৰু ইমানকৈ মানুহ হৈছে আৰু যিহেতু মানুহ বহুত হৈছে সেইটো কাৰণে ভাত বনাই সিহঁতে ত'তে পোৱা নাই চাগে আমাৰ ৰান্ধনীবিলাকে এইফালে ভাত ধুনীয়াকৈ থৈ দিছে আৰু এইফালে চব্জি বনাই আছে কিছুমানে কাটি আছে আপুনি এয়া নেকি মেলা কৰি আছে ভাত বনাই আছে ইয়াত ভাত বনাই থৈ দিছে আৰু এইফালে বনাই আছে দেখিছে এফালে বনাই আছে ভাত ইমান দেৰিলৈকে খাই আছে যে সোনকালে উঠক আমাৰ খাব লাগে নহয় কেইবা খালে এইদিনে চবা খালে গাহৰি খালে নে মাছ খালে কেই পিছ ভাতটো মেইন ভাতটো খাই ল'ব লাগিব এটা বহি আমাৰ গাঁৱৰ মানুহে আপাহতে হয় আপাহতে তাৰপিছত ভাতটো খাই ল'ম ইয়াত আজি দিছে গাহৰি দিছে আৰু গাহৰিৰ পিছত গাহৰি দিছে খাবলৈ আৰু গাহৰিৰ লগত মাছ দিছে বুলি কোৱা শুনিছোঁ গাহৰি মাছ দুইবিধে খুৱাবলৈ দিছে আৰু এয়া চব হালধীয়া গামোচা হালধীয়া কাপোৰ কি মজা লাগিছে দেখিবলৈ একদম সৰিয়হ বাগিচা নিচিনা লাগিছে এইটো আমাৰ চাউথ ইণ্ডিয়ান নামটো কি আছিলে তো ভালকে দে গৰম পানী নে ঠাণ্ডা পানী গাহৰি কেইটা মাৰিলে 5টা মাৰিলে এটা গৈছে আৰু 4টা আছে
সকলোৰে কাৰণে খোৱাটো মেইন যিহেতু গতিকে আজি খোৱা ঘৰত একেবাৰে ট্ৰেফিক জাম হৈ গৈছে বহিবলৈ চিট নাই এয়া চাওক মানুহ ভাত খাবলৈ বহিলোঁ ফাইনেলি ডিছকাউণ্টটো পাই গ'লোঁ বাৰু এতিয়া অলপ দেৰি ৰখিব লাগিব অলপ দেৰি ৰখাৰ পিছত এয়া আহিলে গাহৰি মাংস আহিলে আৰু এফালে আলুৰ লগত বন্ধাকবি ভাজি নিমখ দিয়া ভাতকেইটা খোৱাৰ পিছত আহিলোঁ এইফালে চাবলৈ আহিলোঁ অলপ মানে মিটিং শুনিবলৈ আহিলোঁ কাৰণ মিটিঙলৈ আহিছোঁ যেতিয়া বাটতো জানিব লাগিব ন গতিকে অলপ শুনিবলৈ আহিলোঁ এইফালে গেট এখন আছে ধুনীয়াকৈ হ'ব নমস্কাৰ এইফালে চকেটখনত ধুনীয়া গাঁৱত তিনিখন ধুনীয়া বংশাৱলী উদযাপন সমিতি যাওঁচোন বাৰু মানুহ কিন্তু বহুত মানুহ আৰু বহি আছে চব মানুহ কিছুমান আহিছে আৰু গৈছে তেতিয়া সত্ৰাধিকাই ক'লে ৰাষ্ট্ৰদ্ৰোহী এতিয়াই ধৰাই দিয়া তেওঁ সেই কথা মাজুলী টেঙাপানী কুন্দিল নদীৰ পাৰত আঁঠুকৰা চাপৰি সত্ৰাধিকে বুজাই দিলে যে আঁঠুকৰা চাপৰিত গছবোৰত এনেকৈ হাউলি এনেকৈ যায় আৰু এয়া দেখিছে বন্ধুসকল এয়া এখন গামোচা যিখন আমাৰ সোণোৱাল কছাৰীসকলৰ হয় হালধীয়া ৰংটো হোৱাৰ কাৰণে ইয়াৰ নাম সোণোৱালী আৰু ইয়াৰ যিকেইটা পাৰি আছে পাৰিকেইটা সেউজীয়া ৰঙৰ আৰু গামোচাখন হালধীয়া ৰঙৰ হয় গতিকে ইয়াৰ নাম হৈছে সোণোৱালী আমাৰ সোণোৱাল কছাৰীসকলৰ পৰিচয় ইয়াৰ আমাৰ স্বাভিমান আমাৰ গৌৰৱ এয়া আমাৰ সোণোৱালী বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু যদি কোনোবা নতুন বন্ধুৱে মোৰ ভিডিঅ'টো চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া বন্ধুসকল যদি মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া লগালগ আপোনালোকে নটিফিকেশ্যন পাব আৰু নটিফিকেশ্যন পালেই মোৰ ভিডিঅ'বিলাক চাবলৈ পাৰিব গতিকে বন্ধুসকল আজিলৈ বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু তেতিয়ালৈকে সকলোৱে জীৱনটো উপভোগ কৰি যাওক সদায় আনন্দ উল্লাসৰ মাজে জীৱনটো পাৰ কৰক দুখ চুখ কৰি লাভ নাই কাৰণ জীৱনটো দুদিনীয়া জীৱনটো আমি আনন্দ উল্লাসৰ মাজেৰে উপভোগ কৰিব লাগে গতিকে উপভোগ কৰি যাওক আৰু নিজৰ যত্ন লওক নিজৰ কেয়াৰ লওক সকলোৱে আৰু নিজৰ কামবিলাক কৰি যাওক আৰু তেতিয়ালৈকে আপোনালোকে সুস্থ হৈ থাকক তাৰে কামনাৰে আজিলৈ বাই বাই